ধুলাবৰী ধুলাবৰী গাঁৱৰ মিলনজ্যোতি ক্লাবৰ ফালৰ পৰা তাৰমানে এইটো আমি দায়িত্ব লৈছিলোঁ যিহেতু আমাৰ এই কবৰস্থানৰ ১ নং পূব ধুলাবৰী যিটো কবৰস্থানৰ চাৰিসীমাৰ যোনটো বাউণ্ডাৰী মানে আজি 10 বছৰমান হ'ল তাৰমানে বাউণ্ডাৰী কৰিম বুলি ভাবি আছোঁ। তাৰমানে বাউণ্ডাৰী কৰিম বুলি ভাবিলেতো আৰু কাম নহয়, মেইন নহ'ল পইচা লাগিব। যিহেতু মানে গাঁৱৰ চবেই দুখীয়া মানুহ, চবেই দিন হাজিৰা কৰি কাম কৰি খায়। সেই হিচাপে আমি কিছুমানে 100 টকা যি দিব তাৰো মানে সক্ষম নাই। কিছুমানে 5 টকা 10 টকা কালেকশ্যন কৰি মানে বাউণ্ডাৰী যিখিনি কৰিব লগা আছিল বা কৰিব লগা ভাবিছিলোঁ, তাৰমানে এইখিনি পইচা দি তাৰমানে বাউণ্ডাৰীখন সম্পূৰ্ণ নহয়। সেই হিচাপত আমি সম্পূৰ্ণ নহয় বুলি আমি মিলনজ্যোতি ক্লাবৰ ফালৰ পৰাই মানে মিটিং এটা কৰি মানে ভাবিলোঁ যে এতিয়া কি কৰা যায়। তে এইখিনি পইচাটো মানে বাউণ্ডাৰী সম্পূৰ্ণ নহয়। তে মিলনজ্যোতি ক্লাবৰ বিষয়ববীয়াসকলে ক'লে যে আমাৰ ওচৰৰে গুৰমু গাঁৱৰ সমাজ সেৱক চক্ৰধৰ বড়ো ডাঙৰীয়াই কথাষাৰ ভাঙি পাতি কোৱা গ'ল যে মানে গাঁৱৰ যিখিনি মানে টকা মানে যিখিনি বাউণ্ডাৰী কৰিবলৈ যিখিনি দৰকাৰ কিন্তু সেইখিনি মানে নহয়। তাৰ বাবে চক্ৰধৰ ডাঙৰীয়াক ক'লোঁ দাদা এনে কথা তে আজি আমাৰ বহুত বছৰ মানে 10 বছৰ নহয়, মোটামুটি আমি সৰু কালৰ পৰাই মানে দেখা পাই আছোঁ যোনটো মানে বাউণ্ডাৰী লাগিছিল সেই বাউণ্ডাৰীৰ পৰিৱৰ্তে আমি বাঁহৰ যোনটো কামি বনাই আমি মানে গৰু ছাগলী হওক মানুহে হওক যাতে লেতেৰা বস্তু কৰিব নোৱাৰে তাৰ কাৰণে আমি বাঁহৰ খুঁটিৰে বা গজেৰে মানে প্ৰটেকশ্যন কৰিছিলোঁ। সেই প্ৰটেকশ্যন মানে কি এনেকুৱা মানে হয় বছৰতে 1 বছৰে নাযায় 6 মাহতে ভাঙি যায়। তাৰপিছত গোটেইখিনি ভাঙি চক্ৰধৰ ডাঙৰীয়াক ক'লোঁ যে চক্ৰধৰ ডাঙৰীয়াই ক'লে ঠিক আছে যে তোনাই যদি বিচাৰি আছা তেতিয়াহ'লে মই সমাজ সেৱক হিচাপে মই মানে আৰ্থিক সাহাৰ্য হিচাপত তোনাক মাল মেটেৰিয়েল যিমান লাগে তোনাক দিম, তোনাই কৰি ল'বা। সেই হিচাপত মানে গাঁৱৰ মানে সকলো মানুহ একগোট মিলি যোনটো আজি চক্ৰধৰ ডাঙৰীয়াই যোনটো আধাৰশিলা মানে উদ্বোধনী কৰিলে, উদ্বোধনী কৰা চাই গাঁৱৰ মানুহ বহুত উৎফুল্লিত হৈছে যে এই কবৰস্থানৰ বাউণ্ডাৰী সম্পূৰ্ণ হ'ব বুলি। এইখিনি ক'ব। কিমানমান এৰিয়া? মোটামুটি এৰিয়া 2 বিঘা 2 কঠামান আছে এৰিয়া। কিমানমান লাখ টকা খৰচ হ'ব? কমচে কম 3-4 লাখ টকাটো আৰামছে যাবই। কি ক'ব এতিয়া আপোনালোকৰ যে মানে সপোন পূৰণ হ'ল? মানে সেই হিচাপত সপোন পূৰণ হ'ল বুলি মানে 1 নম্বৰ মানে চক্ৰধৰ ডাঙৰীয়াক মানে ধন্যবাদ মানে দিবলৈ বিচাৰিছোঁ। যিহেতু আমাৰ যিখিনি মানে সমাজৰ যোনটো মানে অভাৱ মানে চক্ৰধৰ ডাঙৰীয়াই যোনটো পূৰণ কৰিলে, যিহেতু পূৰণ কৰিলে নিজৰ কামটো যিহেতু আমাক সম্পূৰ্ণ কৰালে তে চক্ৰধৰ ডাঙৰীয়াই যিটো ইলেকশ্যন খেলিব মানে আমিও মানে লগত থাকি তেওঁক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আমি মানে ধুলাবৰী গাঁৱৰ মানুহ মানে আশা কৰোঁ আৰু যাতে বিপুল ভোটত জয়যুক্ত হয়। কিমানমান গিৰি আছে ইয়াতে মোটামুটি টোটেল ভোট 1500ৰ ওপৰত আছে।